SP ছাৰ আহি আছে। ছাৰ পোষ্টমৰ্টেম ৰিপৰ্টটো SP ছাৰক দেখুৱাই ভাল হ'ব নেকি? ঠিক আছে, আপুনি ৰেডি কৰক, মই আগবঢ়াই আনি আছোঁ। হ'ব ছাৰ। ছাৰ মিষ্টাৰ শইকীয়া, পোষ্টমৰ্টেমৰ ৰিপৰ্ট তৈয়াৰ হ'লনে? হ'ল ছাৰ। ছাৰ পোষ্টমৰ্টেম ৰিপৰ্ট। ছাৰ পোষ্টমৰ্টেম ৰিপৰ্ট মতে দেখা যায় এইটো এটা মাৰ্ডাৰ কেছ। একজেক্টলি, কিন্তু মাৰ্ডাৰাৰ কোন ডিটেক্ট কৰিব লাগে। য়েছ ছাৰ। হোম মিনিষ্টাৰ ছাৰৰ অৰ্ডাৰ, মাৰ্ডাৰাৰক জীৱিত অৱস্থাত ধৰিব নোৱাৰিলেও শ্বুট কৰি হাজিৰ কৰিব লাগে। য়েছ ছাৰ। অন্যথা সুন্দৰপুৰ থানাৰ কনিষ্টেবলৰ পৰা সকলো অফিচাৰলৈকে একশ্যন লোৱা হ'ব। হ'ব ছাৰ, প্ৰয়োজন হ'লে অপৰাধীক শ্বুট কৰিম ছাৰ। আমি হোম মিনিষ্টাৰক আমি প্ৰমাণ কৰি দেখুৱাম কোন আচল অপৰাধী। থেংকছ। অৰ্ডাৰ ফ'ল' কৰিব। য়েছ ছাৰ। চাহ লোৱা। ছায়া, মই অকণমান থানাৰ পৰা আহোঁ নেকি? থানাৰ পৰা? কিন্তু কিয়? তোমাৰ দাদাৰ হত্যাকাৰীৰ প্ৰত্যেকটো প্ৰমাণ মোৰ হাতত আছে। মই গোটেই কথাবিলাক ইন্সপেক্টৰ অবিনাশক জনাব বিচাৰোঁ। ঠিক আছে যোৱা, কিন্তু অলপ সাৱধানে যাবা। উঠাই লয়। বল বল। য়েছ কাম ইন। মই সোমাব পাৰোঁনে? ৰাহুল, বহা বহা। থেংক ইউ। তোমাৰ সাংবাদিকতা কেনে চলিছে? সাংবাদিকতা কৰিয়েতো মোৰ মা দেউতাক হেৰুৱালোঁ। মই দুখ প্ৰকাশ কৰিছোঁ ৰাহুল, মোৰ দৰে অফিচাৰে তোমাক একো সহায় কৰিব নোৱাৰিলোঁ। পিছে কওকচোন, সাংবাদিক অজিত হাজৰিকাৰ সৈতে কিবা প্ৰমাণ পাইছে? আমি চেষ্টা কৰি আছোঁ। যদি মই অজিত হাজৰিকাৰ হত্যাকাৰীৰ প্ৰমাণ দিওঁ? কি তুমি প্ৰমাণ দিবা? হত্যাকাৰীৰ সকলো প্ৰমাণ মোৰ কেমেৰাত বন্দী হৈ আছে। কি? অঁ, হেল্ল', য়েছ সুন্দৰপুৰ থানা। য়েছ হয়, দি আছোঁ। তোমাৰ ফোন। হেল্ল', কি? শুনক, ছায়াক এৰি দিয়ক। ঠিক আছে, মই আপোনাক কেমেৰাৰ ৰিলটো দি দিম। ছায়াক একো নকৰিব কিন্তু। হেল্ল', 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 হেল্ল'। চিট। কি হ'ল? ছায়াক অপহৰণ কৰিছে ৰঞ্জন চৌধুৰীয়ে। কি? অ', তাৰ মানে আচল নায়ক ৰঞ্জন চৌধুৰী। হয়, যদি মই ৰিলটো নিদিওঁ ছায়াক মাৰি পেলাব। তুমি চিন্তা নকৰিবা ৰাহুল, মই তোমাৰ লগত গৈ আছোঁ। ব'লা শৰ্মা, ব'লক। ৰ'ব ছাৰ, ৰ'ব, ময়ো আপোনাৰ লগত যাম। ময়ো সত্যৰ হকে যুঁজ কৰিম। ব'লা বলক ছাৰ, বলক। ব'লা কুইক।
আবে এইবিলাক কি হৈছে বে চব গুৰ মাটি হৈ যাব নেকি কি কৰা যায় কিবা এটা কাইদা কৰিব লাগিব নহ'লে চব চেটাপ হৈ যাব চব গুৰ মাটি হৈ যাব दाल में कुछ काला है